নাৰীৰ স্থান কেৱল ঘৰৰ চাৰিদুৱাৰৰ মাজত হ'ব নোৱাৰে। সন্তান প্ৰজনন, সন্তানৰ লালন পালন, ঘৰৰ কাম কাজ, সেৱা শুশ্ৰূষা ই এগৰাকী নাৰীৰ পৰিচয় হ'ব নোৱাৰে। আৰু এই কথাক পুনৰ প্ৰমাণ কৰিলে উৰিষ্যাৰ দ্ৰৌপদী মুৰ্মুৱে। দ্ৰৌপদী মুৰ্মু বৰ্তমান ভাৰতৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি। তেওঁৰ জীৱন কাহিনী এতিয়া লাখ লাখ মানুহৰ প্ৰেৰণাৰ উৎস হৈ পৰিব, যিসকলে জীৱনৰ সৰু কথা আৰু সৰু সমস্যাতে হাৰ মানে। নমস্কাৰ, দেশৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ কাহিনীৰে মই প্ৰিয়ংকাই মোৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। দ্ৰৌপদী মুৰ্মু, তেওঁৰ জন্ম হৈছিল 1958 চনৰ 20 জুনত। উৰিষ্যাৰ ৰাজধানী ভুৱনেশ্বৰৰ পৰা প্ৰায় 300 কিলোমিটাৰ নিলগত অৱস্থিত ময়ূৰভঞ্জ জিলাৰ এটি জনজাতীয় পৰিয়ালত। তেতিয়া হয়তো কোনো ভবা নাছিল যে তেওঁলোকৰ ঘৰত অসাধাৰণ প্ৰতিভাৰ গৰাকী হ'বলৈ ওলোৱা এটি সন্তানৰ জন্ম হৈছে, যিয়ে এটা সময়ত দেশৰ সকলোতকৈ সৰ্বোচ্চ সন্মানৰ আসন লাভ কৰিব আৰু সমগ্ৰ দেশকে পৰিচালনা কৰিব। পঢ়া লিখাৰ ক্ষেত্ৰত দ্ৰৌপদী সৰুৰে পৰাই খুব আগ্ৰহী আছিল। গাঁৱৰ পৰা কিছু নিলগত অৱস্থিত এখন চৰকাৰী বিদ্যালয়ৰ পৰাই দ্ৰৌপদীয়ে প্ৰাথমিক শিক্ষাৰ পাতনি মেলিছিল। মাধ্যমিক শিক্ষাৰ বাবে দ্ৰৌপদী ভুৱনেশ্বৰ গ'ল। SC/ST ছাত্ৰীবাসত থাকিয়ে দ্ৰৌপদীয়ে মাধ্যমিক শিক্ষা গ্ৰহণ কৰিলে। মাধ্যমিক শিক্ষাৰ পাছত দ্ৰৌপদীয়ে উচ্চ শিক্ষা লাভৰ বাবে থিৰাং কৰিলে ৰামাদেৱী মহাবিদ্যালয়, য'ৰ পৰা নেকি দ্ৰৌপদীয়ে দেশ আৰু পৃথিৱীৰ বিষয়ে জ্ঞান অৰ্জন কৰিলে। ৰামাদেৱী মহাবিদ্যালয় বৰ্তমান এখন বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত হৈছে। 1975 চনৰ পৰা 1979 চনলৈকে দ্ৰৌপদীয়ে ৰামাদেৱী মহাবিদ্যালয়ত অধ্যয়ন কৰিছিল। তেওঁ বৰ সহজ সৰল আৰু অমায়িক প্ৰকৃতিৰ আছিল। তেওঁৰ বিবাহ হৈছিল শ্যামচৰণ মুৰ্মুৰ সৈতে, যি বেংকত কৰ্মৰত আছিল। তেওঁৰ দুটা পুত্ৰ আৰু এগৰাকী কন্যা সন্তান আছিল। দ্ৰৌপদী মুৰ্মুৰ স্বামী ময়ূৰভঞ্জক ৰায়ৰংপুৰলৈ বদলি কৰা হৈছিল। সমাজৰ বাবে কিবা এটা কৰাৰ হেঁপাহ দ্ৰৌপদী মুৰ্মুৱে মনতে পুহি ৰাখিছিল আৰু সেই উদ্দেশ্যে তেওঁ ৰায়ৰংপুৰতে এখন বিদ্যালয়ত বিনা বেতনেৰে শিক্ষা প্ৰদান কৰাৰ সিদ্ধান্ত ল'লে। আৰু ইয়াৰ পৰাই তেওঁৰ জীৱনলৈ ৰাজনৈতিক জীৱনৰ সূত্ৰপাত ঘটিল। কাৰণ ইয়াৰ পৰাই তেওঁ অনুপ্ৰেৰণা পাইছিল যে ৰাজনৈতিক জীৱনৰ মাজলৈ আহিলে তেওঁ সমাজৰ বাবে কিবা এটা ভাল কাম কৰিব পাৰিব। তেওঁ সৰু ল'ৰা ছোৱালীক পঢ়োৱাৰ ক্ষেত্ৰত খুব আগ্ৰহী আছিল। সৰু ল'ৰা ছোৱালীক পঢ়ুৱাই তেওঁ খুব ভাল পাইছিল। তেওঁৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতি থকা হেঁপাহ দেখি তেওঁ মানুহৰ চকুত পৰিছিল। 1997 চনত তেওঁ ৰাজনৈতিক জীৱনত খোজ পেলাইছিল। 1997 চনত নগৰ পঞ্চায়তৰ ইলেকশ্যন হৈছিল। বিজেপিৰ হৈ তেওঁ ৱাৰ্ড নং 2ৰ পৰা কাউন্সিলৰ পদৰ বাবে মনোনীত হৈছিল। নিৰ্বাচনত জয়ী হোৱাৰ পাছত তেওঁক ৰায়ৰংপুৰ নগৰ পঞ্চায়তৰ উপাধ্যক্ষৰ আসনখন প্ৰদান কৰা হৈছিল। নগৰ পঞ্চায়তত তেওঁৰ কৰ্ম সাহসৰ ফলত তেওঁ সকলোৰে জনপ্ৰিয় হৈ পৰিছিল। তেওঁৰ কৰ্ম, আত্মবিশ্বাস, সহজ সৰল, নিপুণ ব্যক্তিত্ব দেখি তেওঁক 2000 চনত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত বিজেপিৰ হৈ তেওঁৰ নাম মনোনীত কৰা হৈছিল। দ্ৰৌপদী মুৰ্মু প্ৰবল আত্মবিশ্বাসী আছিল। পৰিয়ালৰ উপৰিও তেওঁ সমাজলৈও কিবা এটা দিব বিচাৰিছিল। 2000 চনত তেওঁ নিৰ্বাচনত জয়ী হৈ উৰিষ্যাৰ বিধানসভা পাইছিল আৰু তেওঁক শীঘ্ৰেই মন্ত্ৰীৰ পদ প্ৰদান কৰা হৈছিল। 2007 চনত তেওঁক উৰিষ্যা বিধানসভাৰ দ্বাৰা সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনৰ বাবে নীলকণ্ঠ সন্মান প্ৰদান কৰা হৈছিল। 2010 চনত তেওঁক বিজেপিৰ হৈ ময়ূৰভঞ্জ জিলাৰ অধ্যক্ষৰ পদ প্ৰদান কৰা হয়। ৰাজনৈতিক জীৱনত দ্ৰৌপদী মুৰ্মুৱে বহুতো সফলতা অৰ্জন কৰিলে, কিন্তু ব্যক্তিগত জীৱনত সময়ে তেওঁৰ লগত বাৰে বাৰে পৰীক্ষা ল'লে। আৰু এনেকুৱা এটা সময় আহি পৰিছিল যে তেওঁ ডিপ্ৰেছনৰ চিকাৰ হৈ পৰিছিল। 2009 চনত 25 বছৰ বয়সতে তেওঁৰ এজন পুত্ৰৰ মৃত্যু হৈছিল। পুত্ৰৰ মৃত্যুৰ যন্ত্ৰণা সহ্য কৰিব নোৱাৰি তেওঁ ডিপ্ৰেছনত ভুগিছিল। তেওঁ নিজকে ডিপ্ৰেছনৰ পৰা মুক্ত কৰিবলৈ আধ্যাত্মিক দিশ অনুকৰণ কৰিছিল
আৰু ব্ৰহ্মকুমাৰী নামেৰে এটি সংস্থাৰ সৈতে জড়িত হৈ পৰিছিল। লাহে লাহে তেওঁ ডিপ্ৰেশ্যনৰ পৰা মুক্ত হৈছিলহে। 4 বছৰৰ পাছত 2013 চনত এটা দুৰ্ঘটনাত তেওঁৰ আনজন পুত্ৰৰ মৃত্যু ঘটে। তেওঁৰ দুখ কষ্ট ইমানতে সমাপ্তি নাছিল। তেওঁৰ দ্বিতীয়জন পুত্ৰৰ মৃত্যুৰ কিছুদিনৰ পাছতে তেওঁৰ মাতৃৰ মৃত্যু হয় আৰু তাৰ পাছত তেওঁৰ ভাতৃৰ মৃত্যু ঘটে। আৰু এনেদৰে তেওঁ মাত্ৰ 1 মাহৰ ভিতৰতে পুত্ৰ, মাতৃ আৰু ভাতৃকো হেৰুৱায়। ইমানবোৰ দুৰ্ঘটনাক তেওঁ অতিক্ৰম কৰি গতানুগতিক জীৱনত ভৰি থৈছিলহে মাত্ৰ। তাৰ পিছৰটো বছৰতে অৰ্থাৎ 2014 চনত তেওঁৰ স্বামীৰো মৃত্যু ঘটে। এনেদৰে তেওঁ ইজনৰ পিছত সিজনকৈ আপোন মানুহবোৰক হেৰুৱালে। স্বামীক হেৰুৱাৰ পিছত তেওঁৰ স্বাভাৱিক জীৱনলৈ ঘূৰি অহাটো বৰ সহজ নাছিল। কিন্তু তেওঁ সাহসেৰে আধ্যাত্মিক জ্ঞানৰ অনুকৰণ কৰিবলৈ ধৰিলে। ডিপ্ৰেশ্যনৰ লগত সংঘৰ্ষ কৰিলে আৰু তেতিয়ালৈকে সংঘৰ্ষ কৰিলে যেতিয়ালৈকে তেওঁৰ ডিপ্ৰেশ্যনক হৰুৱাই নিদিয়ে। এনেকৈয়ে 2015 চনত তেওঁ ঝাৰখণ্ডৰ প্ৰথম মহিলা ৰাজ্যপাল হিচাপে ৰাজ্যপালৰ আসন অলংকৃত কৰিলে। ৰাজ্যপাল হৈ থকাৰ অৱস্থাতো তেওঁ দেশত য'ত তেওঁৰ প্ৰয়োজনীয়তা হৈছিল তেওঁ তৎক্ষণাত উপস্থিত হৈছিল। বিশেষকৈ বিদ্যালয়সমূহত গৈ ছাত্ৰ ছাত্ৰীসকলক তেওঁ উৎসাহিত কৰিছিল। ৰায়ৰংপুৰৰ কাউন্সিলৰৰ পৰা ঝাৰখণ্ডৰ ৰাজ্যপাল হোৱালৈকে তেওঁ নিজকে বিবাদৰ পৰা আঁতৰাই ৰাখিছিল। আৰু এয়াই আছিল ভাৰতৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীৰ জীৱন কাহিনী। আশা কৰোঁ তেওঁৰ এই কাহিনী শুনি আপোনালোকৰ সকলোৰে ভাল লাগিল। পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।